সবচেয়ে মহা ডাঙৰ ভুল হৈছে আমি জাস্ট ইউটিউবাৰ বিলাকক বিলিভ কৰাটো। এইটো এটা টকা ঘটাৰ এটা সিস্টেম, কিন্তু সিহঁতে কেতিয়াও আপোনালোকক সঁচা কথা সিহঁতৰ সিক্ৰেট কেতিয়াও সিহঁতে আপোনালোকক লগত শ্বেয়াৰ নকৰে। বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকক ইউটিউব কন্টেন্ট ক্ৰিয়েটৰ সিহঁতৰ সিক্ৰেট আজি এই ভিডিঅ'ত মই আপোনালোকক দাঙি ধৰিম। নাজানো এই ভিডিঅ'টো দেখাৰ পিছত বহুতে মোক লাইকো মাৰিব পাৰে, ঠিক আছে। বন্ধুসকল, জানেনে আপোনাৰ যদি এটা ইউটিউব চেনেল থাকে আপুনি কিমান টকা ইনকাম কৰিব পাৰে আৰু ক'ৰ পৰা টকা ইনকাম কৰিব পাৰে। সো বন্ধুসকল, এইটো কথা শুনাৰ লগে লগে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। এটা ইউটিউবাৰে কিমান টকা ক'ৰ পৰা টকা ইনকাম কৰি আছে এটা চেনেলৰ বিষয়, এটা চেনেল ক্ৰিয়েট কৰি পেলাই, ঠিক আছে। কিন্তু সিহঁতে কেতিয়াও আপোনালোকক সঁচা কথা সিহঁতৰ সিক্ৰেট কেতিয়াও সিহঁতে আপোনালোকক লগত শ্বেয়াৰ নকৰে। আপুনি এটা কথা নিজেই ভাবিব, যিসকল নেকি কয় মই বহুত ফ্ৰেণ্ড ফলোইং কামাম, বহুত ভাইৰেল হ'ম সেনেকে বুলি ভাবে, বা আপুনি নিজকে কুৱেশ্যন কৰিবচোন যে আপুনি এইটোৰ কাৰণে ইউটিউবত কাম কৰি আছে নেকি, বা এই কাৰণে আপুনি চেনেল বনাইছে, বা এই কাৰণে আপুনি ভিডিঅ' বনাই আছে নেকি। কিন্তু এইটো নহয়, আপোনাৰো কিবা না কিবা লাষ্টত গৈ পেলাই মেইন টাৰ্গেট হৈছে আপুনি টকা কেনেকৈ ইনকাম কৰিব পাৰিব, সেইটোৱে নহয় জানো।